নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম পেৰামিলিটাৰী ফৰ্চৰ ভিতৰত কি কি ৰেংক আছে, ৰেংকসমূহ কি কি, তাৰে পৰা আজি আমি ভিডিঅ'টো বনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আটাইতকৈ সৰু ৰেংকটো হ'ল কনষ্টেবল। কনষ্টেবলৰ কোনো 50 নাথাকে, কোনো ষ্টাৰ নাথাকে। কনষ্টেবলকৈ ওপৰৰ ৰেংকটো হ'ল হেড কনষ্টেবল, যিটো 73টা 50 থাকে। তৃতীয় ৰেংকটো হ'ল ASI, তো এটা ষ্টাৰ থাকে, তাৰ তলত দুডাল আঁচ থাকে, মানে যিকোনো যি ডিপাৰ্টমেণ্টৰ হওক তাৰে ফ্লেগখনৰ দুডাল আঁচ থাকে। SI দুটা ষ্টাৰ, দুডাল আঁচ থাকে ষ্টাৰৰ তলত। আৰু পঞ্চম ৰেংকটো হ'ল ইনস্পেক্টৰ। ইনস্পেক্টৰ 3টা ষ্টাৰ আৰু দুডাল আঁচ থাকে। এতিয়া আহিম আমি অফিচাৰ ৰেংকৰ ওপৰত। তো অফিচাৰ ৰেংকৰ হ'ল 3টা ষ্টাৰ, তাত কোনো ফ্লেগ নাথাকে, সেইটো কোৱা হয় এছিষ্টেণ্ট কমাণ্ডেণ্ট। এটা অশোক স্তম্ভ, সেইটো কোৱা হয় ডিপ্টি কমাণ্ডেণ্ট। নেক্সট আহিল তোমাৰ এটা অশোক স্তম্ভ, এটা ষ্টাৰ, সেইটো কোৱা হয় ছেকেণ্ড ইন কমাণ্ডেণ্ট বা 2IC। তাৰপিছত আহিল এটা অশোক স্তম্ভ, দুটা ষ্টাৰ, সেইটো কোৱা হয় কমাণ্ডেণ্ট বা CO। এটা অশোক স্তম্ভ, 3টা ষ্টাৰ, সেইটো কোৱা হয় ডিপ্টি ইনস্পেক্টৰ জেনেৰেল বা DIG। নেক্সটটো হ'ল এটা ষ্টাৰ, তৰোৱালৰ ক্ৰছ চিন এটা থাকে, সেইটো কোৱা হয় IG ইনস্পেক্টৰ জেনেৰেল। তো শেষৰ ৰেংকটো মানে সকলোতকৈ ডাঙৰ ৰেংকটো হ'ল DG ডাইৰেক্টৰ জেনেৰেল। তো তাত থাকে এটা অশোক স্তম্ভ আৰু তৰোৱালৰ ক্ৰছ চিনটো। তো যদিও মোৰ ভিডিঅ'টো অকণমান হ'লেও ইনফৰ্মেটিভ লাগিছে, তেতিয়াহ'লে ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰা, বেল আইকনটো দবাই